নমস্কাৰ, মই ডক্টৰ দীপাংকৰ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰত মোৰ এজন পুৰণা পেচেণ্ট, তেওঁ নৱেম্বৰ মাহত তেনেকৈ 2025 চনৰ নৱেম্বৰ মাহত তেনেকৈ আহি তেওঁৰ এটা স্কিনৰ প্ৰব্লেম এটা আছিলে, সেইটোৰ কাৰণে তেওঁ ট্ৰিটমেণ্ট কৰিছিলে। তেওঁৰ বেমাৰটো তেনেকৈ লাইকেন প্লেনাছ বুলি তেনেকৈ ডায়েগন'চিছ কৰা আছিলে। অলৰেডি তেওঁ মাল্টিপল এলোপেথিক তেনেকৈ ডক্টৰ তাতেও তেনেকুৱা ট্ৰিটমেণ্ট কৰি কেনে হয়তো তেনেকৈ তেওঁ ভালকৈ ছেটিছফেক্টৰী ইম্প্ৰুভমেণ্টটো নোপোৱাৰ কাৰণে তেওঁ হোমিঅ'পেথিক ট্ৰিটমেণ্টলৈকে বা আমাৰ ক্লিনিকলৈ তেনেকৈ আহিছিলে। আৰু তেওঁ তেনেকৈ কণ্ডিশ্যনখিনি চাই মেলি কেনে তেওঁক দৰৱ দিয়া হৈছিলে। আই থিংক মই এমাহ মানৰ কাৰণে দিছিলোঁ, আৰু এমাহ মানৰ তেনেকৈ দৰৱ খাই কিনে তেওঁৰ অভিজ্ঞতাটো কেনেকুৱা আৰু দৰৱখিনি কেনেকুৱা কাম দিছে সেই বিষয়ে তেওঁক এটা ফিডবেক দিবলৈ মই তেওঁক ৰিকুৱেষ্ট কৰিছোঁ। তাৰ আগতে মই পেচেণ্টবিলাকক কৈ থৈ দিওঁ যে স্কিনৰ খজুৱতি হোৱা বিভিন্ন ধৰণৰ ছালৰ বেমাৰ থাকে। এতিয়া কোনটো কি বেমাৰ সেই বস্তুটো ডায়েগন'চিছ কৰাটো ইম্পৰ্টেণ্ট হয়, আৰু সেইমতে সেই ট্ৰিটমেণ্টটো আগবাঢ়ে। আৰু বিভিন্ন ধৰণৰ ছালৰ বেমাৰৰ খজুৱতি হয়, আৰু খজুৱতি হোৱা সকলো বেমাৰে যে একেই হ'ব সেইটো নহয়। তেওঁৰ ক্ষেত্ৰত তেওঁৰ বেমাৰটো আছিলে লাইকেন প্লেনাছ। লাইকেন প্লেনাছৰ কিছুমান নিৰ্দিষ্ট লক্ষণ থাকে, সেইখিনি মানে ভালকৈ ডায়েগন'চিছ কৰি এটা পৰ্যবেক্ষণ কৰি এটা ডায়েগন'চিছত উপনীত হৈ ট্ৰিটমেণ্টটো আগবঢ়াটো এটা মানে কি আৰু স্কিলৰ কথা। তো মই কেইটামান জাষ্ট সৰু সুৰা তেনেকুৱা পইণ্টছ কৈ দিছোঁ। লাইকেন প্লেনাছ হ'লে সাধাৰণতে গুটি গুটি টাইপৰ তেনেকৈ ডেভেলপ হয়, কিন্তু গুটিবিলাকৰ এটা নিৰ্দিষ্ট কালাৰ এটা থাকে, যিটো মেডিকেলি আমি ভাইলেচিয়াছ বা পাৰ্পল কালাৰ বুলি কওঁ। মানে অকণমান বেঙেনাৰ কালাৰটো যেনেকুৱা তেনেকুৱা টাইপৰ থাকে কালাৰটো মানে ক্লাছিকেল লাইকেন প্লেনাছবিলাকত। আৰু তাৰ কিছুমান নিৰ্দিষ্ট জাগাৰ এফিনিটি থাকে, যেনেকৈ হাতৰ জেগাবিলাকত বেছিকৈ হয়, এক্সট্ৰিমিটিছবিলাকত বেছিকৈ হ'ব, যেনেকৈ হাতত ভৰিত বা ৰিষ্টৰ এৰিয়াবিলাকত তেনেকৈ হয়, বা ডৰ্চাম অফ দ্য হেণ্ডছ আৰ্মছ এইবিলাকত তেনেকৈ হয়। আৰু লগতে খজুৱতি হয়, মানে খজুৱাই থাকে। আৰু ভালকৈ বস্তুটো অকণমান তেনেকৈ ক্লিনিকেলি এছেছমেণ্ট কৰিলে তাত কিছুমান অন্যান্য মেডিকেল চাইন্স কিছুমান পায়, যিবোৰ আমি উইকহাম ষ্ট্ৰাই বুলি কওঁ। আৰু এটা মুখতো হয়, কেতিয়াবা মুখত হ'লে সেইটো অলপ ৰেটিকুলেটেড বা তেনেকুৱা লেচি টাইপৰ এটা পেটাৰ্ণ হয়। বহুত পেচেণ্টৰ তেনেকৈ স্কিনৰ লগতে তেওঁলোকৰ অৰেল কেভিটি বা মুখৰ ভিতৰতো হয়। তো এনেকুৱা চাইনবিলাক ভালকৈ চাই মেলি কেনেহে বেমাৰটো ঠাৱৰ কৰি পেচেণ্টজনক তেনেকৈ দৰৱ পাতি দিলে পেচেণ্টজন ভাল হোৱাৰ আশা থাকে। চ' লেটছ হিয়াৰ ফ্ৰম হিম যে কেনেকুৱা পাইছে তেওঁৰ ট্ৰিটমেণ্ট অভিজ্ঞতা। নমস্কাৰ, মই হেমেন বৰা। মোৰ হাতত বেঙুনীয়া টাইপৰ এনেকুৱা মানে সৰু সৰু গুটি টাইপৰ ওলাইছিলে, আৰু ভৰিটো ওলাইছিলে। মানে একেবাৰে মানে মই বহুত এলোপেথিক ট্ৰিটমেণ্ট কৰিলোঁ, 4জনমান ডক্টৰ এলোপেথিক ডক্টৰক দেখালোঁ, সকলো ব্লাড টেষ্ট কৰিলে, কিন্তু মই সুফল নোপোৱাত ছাৰৰ এটা মই খবৰ পালোঁ। মোৰ বাইদেৱে ছাৰক দেখাইছিল, তেওঁ সম্পূৰ্ণ আৰোগ্য হৈছিলে। আৰু তেওঁক মই আহি তেওঁক লগ কৰিলোঁ। লগ কৰাৰ পিছত তেওঁ মোক এমাহৰ দৰৱ দিয়ে, আৰু তেওঁ যিভাৱে দৰৱবোৰ খাবলৈ বুলি কৈছিলে তেওঁ সেইভাৱে খাইছিলোঁ। আৰু মই 15 দিনৰ ভিতৰতে মোৰ বস্তুবোৰ, মোৰ যিবিলাক গুটি আছিলে, গুটি আৰু ইচিং যিবিলাক কৰে এইবিলাক কমি যোৱাৰ দেখিবলৈ পাইছিলোঁ। আৰু মোটামুটি মই 21 দিনত মোটামুটি কমপ্লিট হৈছিলে, আৰু এমাহৰ ঔষধ খাই মই সম্পূৰ্ণ আৰোগ্য লাভ কৰিছিলোঁ। আপুনি আৰু কোনোবা পেচেণ্ট লাইকেন প্লেনাছত থাকিলে ৰেকমেণ্ড কৰিবনে? নিশ্চয় কৰিম। চ' লাইকেন প্লেনাছ এটা অট'ইমিউন কণ্ডিশ্যন, বহুত পেচেণ্টৰ থাকে, ইমান আনকমন বেমাৰ নহয়। চ' আপোনালোকৰ তেনেকুৱা লাইকেন প্লেনাছত ভুগি থকা পেচেণ্ট যদি তেওঁলোক মানে ট্ৰিটমেণ্ট কৰি ফেড আপ হৈ গৈছে, তেওঁলোক মানে হতাশাগ্ৰস্ততাত ভুগিছে যে দৰৱ খালে অকণমান দিনৰ কাৰণে আৰাম পায়, আকৌ তেনেকৈ ৰিচাৰ্ফেচ কৰে। চ' তেনেকুৱা পেচেণ্টবিলাক ডেফিনেটলি আমাৰ ক্লিনিকত যোগাযোগ কৰিব পাৰে। আমি তেওঁলোকৰ কেছটো ভালকৈ চালি জাৰি চাই এটা ভাল ট্ৰিটমেণ্ট দিবলৈ তেওঁলোকৰ মানে চেষ্টা কৰিম। চ' থেংক ইউ, আহিছোঁ।